নমস্কাৰ টেকনো এছ মাইনাছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আলোচনা কৰিম যিসকল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট হয় তেওঁলোকে কিদৰে অনলাইন পাঠ্যপুথিসমূহ ডাউনলোড কৰি ল'ব পাৰিব নিজৰ মোবাইলত। ষ্টেপ বাই ষ্টেপ মই আপোনালোকৰ এই ভিডিঅ'টোত দেখাই যাম, গতিকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভাল পায় এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব। আৰু যিসকল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট হয় তেওঁলোকলে এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। গতিকে আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মই গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত ইয়াত যিডাল চাৰ্চ বাৰ আছে, চাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব। মই ইয়াত লিংকটো কপি কৰি থৈছোঁ। মই এই লিংকটো আপোনালোকৰ এই যিটো ভিডিঅ' আছে ভিডিঅ'টো ডেছক্ৰিপশ্যনতে আপোনালোকৰ লিংকটো পাই যাব। তাৰপৰা আপোনালোকে এইটো কপি কৰি ল'ব। কপি কৰি এই যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে পেষ্ট কৰি দিব। পেষ্ট কৰাৰ পিছত এইটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আছাম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত অ'পেন হ'ব। ইয়াৰ পিছত আপোনালোকে বাওঁফালে আহিব, বাওঁফালে জুম কৰি ল'ব। ইয়াত যিটো ই বুকছ বুলি আছে দেখিছে ডাউনলোড ফৰ্মৰ তলত, তাত আপোনালোকে ক্লিক কৰিব। ই বুকছ বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এইখিনি আহি যাব, এইবোৰ ডাউনলোড লিংক হয়। ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ যিখিনি বুক হয়, কিতাপ হয়, কিতাপখিনি আপোনালোকৰ PDF-ত এটা ডাউনলোড হৈ যাব। মানে PDF-ত আপোনালোকৰ ফৰৱাৰ্ড হৈ এইখিনি ডাউনলোড হৈ যাব। ইয়াত দেখিব পাইছে ইংলিছৰ কিতাপ হয়, এখন ফ্লেমিংগো হয়। আপোনালোকে বাকীখিনি কিতাপ এনেকৈয়ে ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ বাকী যিখিনি কিতাপ আছে সেই কিতাপখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, সেই লিংকটো আপোনালোকে কপি কৰি ল'ব। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নকৰিব। গতিকে আজিলৈ ইমানেই।